হোজাইত ব্ৰাউন চুগাৰ সহ আটক এজন লোক। হোজাই হাম হস্পিটেলৰ সন্মুখৰ পৰা আটক কৰা হয় লোকজনক। হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালিয়ে এক গোপন সূত্ৰৰ পম খেদি গাড়ীৰ সৈতে আটক কৰে নামদবকা গাঁৱৰ চাহাবুদ্দিন নামৰ এজন ব্যক্তিক। লগতে AS03Z4144 নম্বৰৰ এখন গাড়ীও জব্দ কৰে। চাহাবুদ্দিনৰ পৰা আৰক্ষীয়ে প্ৰায় 28 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে। ইফালে আৰক্ষীয়ে আটক কৰাসকলৰ স্বীকাৰোক্তিৰ ভিত্তিত হোজাই গোবিন্দপল্লীৰ পৰা মিথুন চৰকাৰ নামৰ এজন ব্যক্তিক আটক কৰে। মিথুন চৰকাৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ অভিযানত হোজাই ড্ৰাগছৰ বৃহৎ ৰেকেট জালত পৰাৰ সম্ভাৱনা আছে। ক'ৰ পৰা আনিছিল আপুনি? ক'ৰ পৰা আনিছে? কোনে আনিছে? কিমান আছে? কিমান আছে? লগত কিমান আছে? কিমান আনিছে? লগত কিমান আছে? আপোনাৰ নাম কি? আপোনাৰ নাম কি? কি নাম? কেতিয়াৰ পৰা কৰি আছে এইটো কাম? মই এইটো কাম কৰা নাই। ঘৰ ক'ত? মোক ফচাইছে। ঘৰ ক'ত ফচাইছে? কোনে ফচাইছে? কি নাম? কোনে ফচাইছে? জলিল আৰু কোন আছে? আৰু এইবিলাক মানুহ মই জব্দৰ বিজনেছ কৰোঁ, কিন্তু মোক ফচাইছে। তেওঁ ঘৰ ক'ত? সেইবিলাক মানুহ ঘৰ ক'ত? এই যে নছে এইটো মানুহ মোক ফচাইছে। নিউজ ডেস্ক প্ৰতিবেদন NDA 24/7।